মতিয়া 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 মতিক মুটি নাইকিয়া কেলে 3 দিন মান হল আপুনি কেলে মুটিকে মাতি থাকে বাৰে পাহৰিলোৱে মতি যে নাই মই পাহৰিলোৱে ক'ত বা গ'ল আহক এই বজাৰ কৰিবলৈ লাগে আজি কেলে বৃহস্পতিবাৰ নহয় জানো হয় কোনে দা আপুনি যায় না মই যাওঁ এই কি কয় বজাৰ কেইটামান কৰি আহিবগে লাগে আহক ময়ে যাওঁ এই থালখন থৈ আহোঁগৈ ময়ে গৈ আহোঁ বজাৰৰ পৰা এইখন এতিয়া মই কেনেকৈ বজাৰলৈ যাওঁ বাৰু সদায় মতিক লৈ বজাৰলৈ যাওঁ এতিয়া মই অকলে বজাৰলৈ যাব লাগিব মই নোৱাৰোঁ আৰু বজাৰলৈ যাব পাই বাইদেউ 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 এই মই আলু এটা বিচাৰি আহিছিলো আছেনে আমাৰ ঘৰত একো নিবিচাৰিবা কিয় আমাৰ ঘৰত একো নাই একো নাই আমাৰ ঘৰত পাচলি চাচলি একো নাই আমাৰ ঘৰত একো নিবিচাৰিবা কিয় আপোনালোকৰ ঘৰত আগতে ইমান পাচলি থাকে এতিয়া পাচলি নাইকিয়া হ'ল নে আছিলে মতি থাকোঁতে আছিলে এতিয়া মতিও নাই পাচলিও নাই একোৱেই নাই আমাৰ ঘৰত কি হে কুকুৰজনী একদম সেইটো শব্দ ব্যৱহাৰ নকৰিবা দেই ডগি বুলি ক'বা ডগি আপুনি হ'লে বজাৰলৈ যায় বজাৰলৈ যাওঁ বজাৰলৈ যাবলৈ ওলাইছোঁ এতিয়া সদায় তাই মোৰ লগত যায় জানেনে এই বেগখন লৈ ৰখি আছো এতিয়া মই বজাৰলৈ যাবলৈ মন যোৱা নাই নহয় হয়তো আকৌ বৰ দুখৰ কথা হ'ল তেতিয়াহ'লে সদায় যাওঁ বজাৰলৈ তাইক লৈ যাওঁ তাইক লৈ গৈ মই এঠাইত বহি থাকোঁগৈ মোনাখন এনেকৈ মেলি পেলাই বহি থাকোঁ আৰু তাই ইটো আনিব মই ভৰাওঁ সিটো আনিব মই ভৰাওঁ ভৰাই যেতিয়া মোনাখন ভৰ্তি হ'ব তাইক লৈ আকৌ গুচি আহোঁ তাৰমানে পাচলি নিকিনে নিকিনাকৈ খাইছিলোঁ বোপাই এতিয়া মোৰ ইমান বেয়া লাগি আছে ক'ত বিচাৰি পাম বাৰু তাইক এতিয়া মই হেৰি নহয় এই বোৱাৰীহঁত ক'ত আছে বোৱাৰীহঁত জানো ক'ত আছে মই ক'ব নোৱাৰোঁ দেই মই বজাৰলৈ যাবলৈ ওলাইছোঁ যাওক চোৱাচোন পিছফালে ক'ৰবাত থাকিব পাৰে তাকেহে মই যাওঁ মমি খুৰী তুমি কান্দি আছা যে মোৰ বাচনখিনি দেখিছে না ধুবলৈ আছে কিমানখিনি বাচন তাকে চিন্তা কৰিলো কেনেকে ধুম কিয় বাচন ধুবলৈ চিন্তা কৰিব লগা হ'ল যে কি কাৰণে মতি আছিলে মোৰ বাচন ধুবলৈ টেনচনে নাছিলে হয়নে মতিৰ কাৰণে বাচন ধুবলৈ টেনচন নাইকিয়া হৈছিলে সেইটো কেনেকুৱা কথা কোৱাচোন কোৱা বাচনখিনি এনেকে মেলি থৈ দিওঁ তাই আহি পেলাই ধুনীয়াকে চেলেকি চাফা কৰি থৈ যায় তাৰপিছতে মই আৰু পানী দি আৰু খালি থৈ দিওঁ তেতিয়া মই কিমান ঘঁহিব লাগিব এইবোৰ কৃষ্ণ মতিয়ে তাৰমানে তোমালোকৰ বাচনো ধুই দিয়ে কৃষ্ণ 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 ৰুবি খুৰী তুমিও কান্দি আছা গোটেই ঘৰখন তাৰমানে সেই কুকুৰজনী মৰাৰ কাৰণে দুখতে কান্দি আছে কি কৈছে সেই শব্দ আপুনি কেনেকে ব্যৱহাৰ কৰিলে আমাৰ ডগীজনীৰ কাৰণে সেইটো শব্দ আপুনি কেনেকে ব্যৱহাৰ কৰিলে সেই অৰ্থটো বেয়া অৰ্থত ব্যৱহাৰ কৰা আপুনি নাজানে নেকি সেই শব্দটো কৃষ্ণ মই জনা নাই আমাৰ ডগীজনী সেই শব্দটো কেনেকে ক'লে আৰু ব্যৱহাৰ নকৰিব সেনেকুৱা শব্দ আমাৰ বাৰু হ'ব হেৰি নহয় এইটো তুমি কি কৰি আছানো এইবিলাক লিৰিকি বিদায় মই পাচলি এটা বিচাৰি আহিছিলো তোমালোকৰ তালে ডগীৰ সাৰ খিনি চাই আছো আমাৰ মতিজনীয়ে সদায় ৰাতিপুৱা ইয়াতে সাৰকণ দিয়েহি সাৰ জাবৰ খিনিয়ে পাচলি খেতি কৰিছিলো এতিয়া দেখিছো দে চব মৰি গৈছে তাৰ সাৰ জাবৰ নাইকিয়া হ'ল মানে
মতিয়ে সাৰ দিছিলে ৰাতিপুৱাই ইয়াতে সাৰকণ দিয়ে এয়া সাৰকে চাওকচোন চব ৰঙালাওজোপা লবকে বাঢ়িছিলে নহয় সেইদিনাখন যে আপোনাক যে এফাল ৰঙালাও দিছিলো ইমান মিঠা আছিলে দেখিছে নাই হয়নে মতিয়ে সাৰ সেয়া মতিয়ে সাৰ হ'ব মই আহো দিয়া হ'ব দিয়ক হায় ভগৱান কৃষ্ণ কি বাচনত খুৱাইছিলে ইমান দিনে কুকুৰে চেলেকা বাচনত আমি খাই আছিলো ইহঁতৰ ঘৰত ৰাম 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 পাচলিটো বোলে সাৰ দিয়ে কুকুৰে কৃষ্ণ কৃষ্ণ এতিয়া মই বগীয়ে কওঁনে কিয়ে কওঁনে কেলে খাইছিলো সিহঁতৰ ঘৰ ৰঙালাও কৃষ্ণ 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 ৰাম 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 এই মানুহ ঘৰলে আৰু নাহো আৰু নেযাও একো বস্তুও নানো আৰু দেই এনেকুৱানো মানুহ থাকেনে আজিৰ যুগত ৰাম 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 কুকুৰৰ নামত অন্ধ এই ঘৰ কটা ঈশ্বৰহে জানে আৰু দেই ঈশ্বৰেহে জানে আৰু মা কি চিন্তা কৰি আছে মতি কথাকে চিন্তা কৰি আছো হেৰি কৰো নহলে দিয়ক কি কৰিম এতিয়া এই মই ওপৰতে নাথনি খুৰি যে নাথনি খুৰিকে মাতো নেকি নাথনি খুৰি আপোনাৰ অভিশাপো লাগি যায় মানে আশীৰ্বাদো লাগি যায় ন নাথনি খুৰিকে মাতি দিওঁ তেওঁ আহি পেলাই অকমান অভিশাপ দিয়ক খাও দিয়ক আমিতো নাপালোৱে মতি গাঁও নাপালোৱে যিয়ে নিছে সেই আইও মোক বুকুখন একদম ধমধমাই মাৰিছে তাইক মানে যোনে নিছে সিয়ে মানে একদম পুৰা পাই যাওক আৰু মই নাথনি খুৰিলে খবৰ দি ল'ব নাথনি মাতি খুৰী খুৰী মই কি কৰিম এতিয়া এজনী আহিলে দেখোন দৰ্জাখন খোলকচোন মোৰ বেমাৰ মই উঠিবই নোৱাৰো আমাৰ ঘৰত শৰাই এখন দিছো খোলকচোন শৰাই প্ৰসাদ কুকুৰে চেলেকা বাচন মই ভৰিখনত দুখ পালো মই উঠিবই নোৱাৰো নহয় হেৰি ভাল পালে পাৰিলে যাব নোৱাৰিলে হেৰি কৰিম দিয়ক প্ৰসাদৰ পাত্ৰকে দি পঠাই দিম বাৰু মই প্ৰসাদ খাব নোৱাৰো মই 15-20 বাৰ মান লেট্ৰিনলৈকে গৈয়ে আছো হেৰি মোক নেলাগে প্ৰসাদৰ পাত দিয়া খুৰী আহক এইখিনিতে বহক হেৰি আমাৰ সেই মতিজনী নাই নহয় 3-4 দিনৰ পৰা সেইকাৰণে ইমান দুখ না খাব পাৰিছো না শুব পাৰিছো একদম মনৰ দুখতে মৰিছো সেইকাৰণে আমি শুনিছো আপুনি যি দিয়ে আশীৰ্বাদ দিয়ে অভিশাপ দিয়ে মানুহৰ লাগি যায় কিন্তু আমি আপোনাৰ ওচৰত এবাৰ হেৰি আশীৰ্বাদ বিচাৰিবলৈ নহয় অভিশাপ দিবলেহে মানে আপোনাক হেৰি কৰিছো মাতিছো মানে আপুনি যিমান মনত যি আছে মানে উজাৰি দিয়ক আৰু যাতে মানুহজনক লাগি যাওক যোনে নিছে মতিক আৰু মতিক যোনে নিছে একদম লাগি যাওক আৰু দেই কৃষ্ণ আৰম্ভ কৰি দিয়ক যোনে কুকুটিৰ চাটা খোৱাবা ইনচান হওক তই জহন্নামে যাবি তোৰ ভেটিনাত পিডালা বজিব তোক পশ্চিম বামা লগ পাব তই হাগিব নোৱাৰা হবি তই মুতিব নোৱাৰা হবি তোৰ নিচাৰ খেয়ে যাতে একেবাৰে ভুকি ভুকি মৰিব লাগিব